যিসকল কেণ্ডিডেটে মোক সুধি আছিলে যে অসম পুলিচৰ AB UB কামাণ্ডো কনষ্টেবলৰ লগতে কামাণ্ডোৰ AB SI আৰু অসম পুলিচৰ UB SI পদসমূহৰ ৰিজাল্টবোৰ কেতিয়া দিব মই আপোনালোক সকলোৰে বাবে এটা বহুতে ভাল খবৰ লৈ আহিছো আজি আমাৰ অসম চৰকাৰৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকত অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰি দিছে যে আপোনালোকৰ নিযুক্তিবোৰ কেতিয়ালৈকে দিয়া হ'ব আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকক সকলোবোৰ কথা ভালদৰে বুজাই দিম কিন্তু তাৰ আগতে মই আপোনালোক সকলোকে অনুৰোধ জনাম যাতে আপোনালোকে সদায় এনেকুৱা আপডেটৰ ভিডিঅ' চাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে এতিয়া আহক আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়ো ইয়াৰ আগতে মই আজি এটা ভিডিঅ' আপলোড কৰিছিলো আৰু সেইটো ভিডিঅ'ত মই আপোনালোকক জনাইছিলো যে অসম চৰকাৰে আজি এখন বৈঠক অনুষ্ঠিত কৰিছিল আৰু এই বৈঠকত কোৱা হৈছিল যে সেপ্টেম্বৰ মাহৰ 22 তাৰিখে 12000 পদত নতুনকৈ নিযুক্তি দিয়া হ'ব কিন্তু সেই 12000 যে নিযুক্তি দিয়া হ'ব হেয়া কি বিভাগত দিয়া হ'ব হেয়া অসম চৰকাৰে স্পষ্টভাৱে কোৱা নাছিল কিন্তু আজি অলপ আগতে নিউজ লাইভ চেনেলটোত এটা বাতৰি প্ৰকাশ কৰা হৈছে আৰু সেই বাতৰিটোত কোৱা হৈছে সেপ্টেম্বৰ মাহৰ 22 তাৰিখে চৰকাৰে যে 12000 নিযুক্তি দিব বুলি কৈছে এই 12000 নিযুক্তিৰ ভিতৰত আপোনালোকৰ SI কে ধৰি 5200 অন্যান্য আৰক্ষী পদসমূহত নিযুক্তি দিয়া হ'ব আৰু সেই বাতৰিটোৰ লিংক মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি থম আপোনালোকে লিংকত ক্লিক কৰি সেই বাতৰিটো চাব পাৰিব মই কপিৰাইটৰ বাবে সেই ভিডিঅ'টো ইয়াতে লগাই দিব নোৱাৰিম আৰু চৰকাৰে যে সেপ্টেম্বৰ মাহৰ 22 তাৰিখে 12000 পদত নিযুক্তি দিব ইয়াৰে যদি 5200 SI কে ধৰি নিযুক্তি দিয়ে তেনেহলে আপোনালোক সকলোৱে জানে অসম আৰক্ষীৰ SI 5200 পদ নাই ইয়াৰ লগত আপোনালোকৰ অসম আৰক্ষীৰ অন্যান্য যিবোৰ পদ আছিল আপোনালোকৰ AB UB কামাণ্ডো কনষ্টেবলৰ লগতে অসম আৰক্ষীৰ UB SI টো দিবই তাৰ লগতে আপোনালোকৰ অসম আৰক্ষীৰ যি AB কামাণ্ডো SI আছে তাৰো ৰিজাল্টবোৰ হয়তো ঘোষণা কৰা হ'ব এই কেইদিনৰ ভিতৰতে আৰু এইটো এটা বহুতে ভাল খবৰ যিসকল কেণ্ডিডেট বা প্ৰাৰ্থীয়ে অসম আৰক্ষীৰ ফালৰ পৰা অহা বিভিন্ন পদত ইন্টাৰভিউসমূহ দি থৈছে হয়তো আপোনালোক সকলোৱে অতি সোনকালে এটা ৰিজাল্টক লৈ বহুতে ভাল খবৰ পাব আৰু মই আশা কৰো যাতে আপোনালোক সকলোৰে ৰিজাল্টবোৰ ভাল হয় আৰু মই ভাবিলো এইটো এটা বহুতে ভাল খবৰ আপোনালোক সকলোকে জনাই দিয়াটো ভাল হ'ব এতিয়া আপোনালোকৰ যদি মোৰ এইটো ভিডিঅ' চাই ভাল লাগিছে ভিডিঅ'টো লাইক কমেন্ট আৰু শেয়াৰ কৰাৰ লগতে আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখিনি আছিল আজিৰ এই সৰু ভিডিঅ'টো ধন্যবাদ